বিলাসীপাৰা উকিল সন্থা আৰু বিলাসীপাৰা মহকুমাধিপতিৰ মাজত মত বিমতৰ ফলত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত উকিল সন্থা আৰু বিলাসীপাৰা মহকুমাধিপতিৰ মত বিমতক কেন্দ্ৰ কৰি সৃষ্টি হ'ল এক খোৱাদোৱা পৰিস্থিতি। উল্লেখ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিলাসীপাৰা মহকুমাধিপতিয়ে উকিল সন্থাৰ সভাপতি আৰু সম্পাদকক লৈ এক নিৰ্দেশনা জাৰি কৰে উক্ত উকিল সন্থাৰ কাৰ্যালয়তেই। এই প্ৰস্তাৱনা অনুসৰি উকিল সন্থাই কি কয় চাওঁ আহক এই প্ৰতিবেদন। কোডৰ অৰ্ডাৰটো তেখেত মানা নাই, গতিকে তেখেত ডিক্টেটৰশ্বিপ চলাই ইয়াত কৰি আছে। ইমান দিনে যেনেকৈ সাব ডিভিজনৰ বিভিন্ন ঠাইত যেনেকৈ কৰি আছিল, ভাবিছে 12ৰ ওপৰতো জুডিচিয়াৰীৰ ওপৰতো তেনেকৈ কৰিব পাৰিম। কিন্তু তেখেত এইটো হয়তো নাজানে, তেখেত হয়তো ট্ৰেইনিঙত এইটো শিকা নাই যে জুডিচিয়াৰী এবভ দি এক্সিকিউটিভ, তেখেত হয়তো এইটো নাজানে। কিন্তু তেখেতে এক্সিকিউটিভ অফিচাৰ হৈও জুডিচিয়াৰীৰ ওপৰত তেওঁ চুপাৰিয়ৰ দেখাই আছে। ডেট ইজ এগেইনষ্ট দি ল। নাজানো তেখেতে কি কৰিছে, যদিহে জানে জানি শুনি এইটো ইলিগেল কৰি আছে, আৰু নহয় এইটো তেখেতে হয়তো নাজানে, হয়তো মিছগাইডেড বাই চাম পাৰ্চন। সেইকাৰণে মই কৈছোঁ মিছগাইডেড বাই চাম পাৰ্চন। তেখেতো হয়তো নাজানে যে এইটো জুডিচিয়েল বিল্ডিং। দেখিছোঁ আমাৰ ডকুমেণ্ট চাফিচিয়েণ্ট ডকুমেণ্টছ আছে, ডকুমেণ্টছ আমি কমিউনিকেট কৰি দিয়া হৈছে, ৰিটাৰ্ণ দিয়া হৈছে। আমি প্ৰথমতে ৰিটাৰ্ণ ৰিপ্লাই এটা 12ৰ পৰা দিয়া হ'ল, তাৰপিছত আমি কোৰ্টত কেছ কৰিলোঁ। এভৰি ডকুমেণ্টছ তেখেতক কমিউনিকেট কৰা হৈছে, কিন্তু তেখেত আমাৰ ডকুমেণ্ট আমাৰ যিটো ৰিপ্লাই কোৰ্টৰ নোটিছ একচেপ্ট নকৰে। বিলাসীপাৰাৰ পৰা ফৰিছুদ্দিন আহমেদৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।